প্ৰথমে নমস্কাৰ জনাইছোঁ সকলোকে আৰু নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ। আৰু আজি মই আছোঁ বৰ্তমান জ্যোতিনগৰৰ ৰাজপথত, আৰু ইপিনে গ'লে পাব গুৱাহাটী কলেজ, আৰু ইপিনে গ'লে পাব গণেশ নগৰ, ইভাগে নেপালী চক। আৰু এইটো চকত মই কিয় আহিছোঁ, একচুৱেলি মই ইয়াতে থাকোঁ, আৰু ইয়াতে যোনটো আপোনাৰ লৈজা.com বুলি আছে, লৈজা.comৰ ফ্ৰণ্টত এগৰাকী ছিংগাৰ বুলি ক'ব লাগিব, বহুত ধুনীয়া এটাৰ পিছত এটা জনপ্ৰিয় হিট গান তেওঁ পৰিৱেশন কৰি আছে। আৰু আমি দৰ্শকক দেখাব বিচাৰোঁ এনেকুৱা ব্যক্তি আমাৰ সমাজত মানে বহুতে বেছি দৰকাৰ। আৰু তেখেতে কৈছে মই এজন ছাৰ্ভিচমেন, তেখেতে কিবা ছাৰ্ভিচ কৰে, তথাপিও তেওঁ গানৰ প্ৰতি বহুত আগ্ৰহ আৰু বহুত ধুনীয়া গান গাই আছে। আৰু পোনপ্ৰথমে তেওঁৰ কাষলৈ যাব বিচাৰিম, আৰু কম আৰু এইটো দেখাই দিব পাৰিব, দেখাই দিয়ক এবাৰ। এইটো সন্মুখত আছে লৈজা.com, আৰু ইভাগে আছে লাকি মেডিকেলছ বুলি। আৰু মই এইবাৰ তেখেতৰ কাষত যাব বিচাৰোঁ। বহুত ধুনীয়া তাৰপিছত এটা ভাল ভাল গান গাই আছে বা দৰ্শক শুনাই আছে। যিহেতু 31 ডিচেম্বৰৰ খানাটোৱে মেইন হয়, আৰু আমি প্ৰথমে খানা খাব লাগে, আৰু খানাটো খোৱাৰ আগতে তাৰপিছত মই দাদাৰ ভিডিঅ' দেখাম, দাদাৰ লগত কথা পাতিম, দাদাৰ কি গান গাই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমে আমি খানাত কি চলি আছে এইটো চাওক, বলকচোন বলক। প্ৰথমে চেলিব্লগত স্বাগতম জনাৰ আগতে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে ইংৰাজীৰ। আৰু মই আছোঁ আজি 31 ডিচেম্বৰ বুলি এটা বিশাল খানা, মানে খানাটো এনেকুৱাকৈ হ'ব গৈছে, যোনটো আমাৰ নেপালী কাটা খাচী বুলি কওঁ, মানে যি অলপমান বেলেগ টাইপত কাটে যে। আৰু এইটো স্পেচিয়েল আজি ৰান্ধনি আমাৰ দাদা আছে, আৰু এইভাগে দাদাই ৰান্ধনিশালত বহি আছে, আৰু বহুতে বেছি মজাদাৰ খানা হ'ব গৈছে। আৰু মই ভাবিছোঁ কিয়নো আপোনালোককো অলপ দেখুৱালে নিশ্চয় ভাল লাগিব। আৰু ইয়াৰ আমাৰ ৰান্ধনিশালৰ প্ৰগ্ৰামৰ কাৰণে আমি দাদাৰ কাষত আহিছোঁ। দাদা আজি স্পেচিয়েলটো কি হ'ব? স্পেচিয়েল বুলিবলৈ বিশেষ নাই, মানে কি আৰু নেপালী কাটন ছাগলী অনা গৈছে। নেপালী কাট বুলি ক'লে অলপমান বেলেগ হয় নে নহয়? মানে ছালটো থাকে, আৰু বাকী মানে গোটেই ছালটো গুচাই নিদিয়ে, আৰু ছালটো থাকে অলপ চলপ, বিশেষ নাই। বাকী মাছ আনিছিলোঁ, সেয়াই আৰু চিম্পল ঘৰুৱা খানা। বঢ়িয়া। আৰু ইভাগে আমাৰ দাদা কিবা চিকেন, মানে আমাৰ মানে স্মকত থকা লগাই দিছোঁ চিকেন, তন্দুৰী হ'ব নেকি? অলপ তন্দুৰী টাইপ, আৰু তন্দুৰী দৰেতো নোৱাৰোঁ বাৰু, হ'লেও আৰু যি পাৰোঁ। একদম পুৰা মজা হ'ব আছে খানা। আমাৰ খানা আজি একদম ভয়ংকৰ খানা হ'ব, মানে এইটো মোটামুটি হিচাপ কৰিব গ'লে দাদা এইটো খানা আমাৰ 15 লাখ মান হ'ব না? সেই দিয়কচোন, আৰু মানে 15 লাখ নহ'লেও মানে সেনেকুৱা অলপ অচৰা আৰু, কাৰণ আমাৰ খানাটো স্পেচিয়েল আছে। কাৰণ কি জানে, এতিয়া গুৱাহাটীত থাকি এনেকৈ আমাৰ ইমান চোতালৰ ইমান ডাঙৰ বিশাল চোতাল, ইভাগে আপোনাৰ খৰি দেখা পালে অলপ আগতে আমাৰ যোনটো এণ্ট্ৰি ভিডিঅ' আছে, এইটোত গোটেইখিনি বস্তুৰ মাজত মানে ইভাগে বিলাহী চিলাহী ঘৰৰে বস্তু কিছুমান আছে, সেইকাৰণে কৈছোঁ 15 লাখৰ কাষতে যাব। আৰু ইভাগে আমাৰ ধুনু আছে, আমি এইবাৰ ধুনুৰ কাষত যাম। আৰু ধুনু ইভাগে আজি খানাটো তুমি কি ক'বা? আজি যি আমাৰ নতুন বছৰ আহি আছে, আমি খানা খাই আছোঁ, তোমাৰ খানাটোত কি বুলি ক'বা? আজি আমাৰ দৰ্শকক কি ক'বা? হেপী নিউ ইয়েৰটো কৈ দিয়া প্ৰথমে। হেপী নিউ ইয়েৰ। আৰু এয়া আমাৰ ধুনু আছে। ধুনু, আজি খানাত তুমি কি খাবা আজি? মাটন খাম, আৰু জল খাম। এই মজা। আৰু আমাৰ মাকৈটো ক'ত গ'ল? আজি মাকৈ এইফালে মাকৈ পুৰি আছে নহয়? মাকৈ চেচ তোমাৰ কাৰণে। বঢ়িয়া। আমি ইভাগে মানে এইটো আমি আমাৰ দেশী চৌকা, আমাৰ যোনটো চোলা বুলি কওঁ ঘৰত, চৌকা ৰান্ধনিশালত দেখা পায়। আমাৰ নৰ্মেলি গাঁওবিলাকত এইটো ৰান্ধনিশালত থাকে এটা। আৰু এইবাৰ আমি এজন মানে খুৰীমাৰ কাষত যাই আছোঁ, আৰু যিহেতু বয়সস্থ মানুহ, এইবিলাকৰ প্ৰতি বেছি নলেজ আছে। এয়া চাওক, আমাৰ এইফালে আৰু ইভাগে মানে ইয়াত ধূলি নিচিনাকৈ এটা বনাই লোৱা গৈছে, আৰু ইয়াতে আমাৰ কেমেৰামেন দেখাই আছে, আমাৰ মইনাই সহযোগ কৰি আছে কেমেৰামেনৰ। এইপিনে আপোনাৰ এইটো চিকেনটো মানে ইয়াতে জ্বলাই আছে, এনেকৈ তন্দুৰী টাইপ মানে ইয়াতে বনাই আছে। আৰু খুৰীমাৰ লগত কথা পাতিলোঁ, কিন্তু মই বহুতেই বেছি দুখিত, কাৰণ কিয়নো মই খুৰীমাৰ ভইচখিনি ল'ব নোৱাৰিলোঁ, কিবা এটা ব্যতিক্ৰমৰ কাৰণে ভইচটো নাহিলে। খুৰীমাক সুধিছিলোঁ মই তেতিয়া, বোলে আপুনি এইটো খানা কেতিয়াৰ পৰা দেখিছে? খুৰীমাই কৈছে খানা মানুহ জন্ম হ'লেও খানা খায়, আৰু মৃত্যু হ'লেও খানা খায়। মানুহ এজন যেতিয়া নতুন বছৰ এটা আহিব তেতিয়াও খানা খায়, পুৰাণ বছৰতো খানা খায়। এইটো খানাৰ কোনো এটা লিমিট নাই। খানা মানে হ'ল কি এটা লগে ভাগে খোৱা খানা, আৰু যিমান পাৰে সিমান দবাই খাব লাগে, আৰু সকলোৰে মাজত মিলি কিনে খানা খোৱাটোৱে হৈছে খানা। আৰু সঁচাকৈ বহুত ধন্যবাদ। আৰু বেয়া নাপাব আপোনালোকে, ভইচটো মই মানে শুনাব নোৱাৰিলোঁ। আৰু এইফালে এনেদৰে ফুল চাউনত মানে মাকৈ পুৰি আছোঁ, মজাই বেলেগ। ধুনীত এনেকৈ বহি একদম দুটা ডাবল চোলা জ্বলি আছে, বহুত বেছি মজাই বেলেগ। এই চাওক না।
মাত্ৰ আছে মাকৈ অনলি কিয় মাকৈটো স্পেচিয়েল হয় আজিৰ কাৰণে আজি যি পাৰ্টি বুলি ক'লে আমি যিহেতু ফেমিলি পাৰ্টি কৰি আছোঁ ফেমিলি পাৰ্টি বুলি ক'লে মাকৈটো মেইন এই জুইত জ্বলাই ফেমিলি পাৰ্টিৰ ভিতৰত মাকৈ মেইন আৰু বেকগ্ৰাউণ্ডত গান চলি আছে মিউজিক চলি আছে আৰু গোটেইবোৰে খানা বনাই আছে এয়া খুৰীমাই চাওক পুৰা একদম ভৰি চৰি মেলি একদম জুই পুৱাই আছে বাকী আমাৰ ৰান্ধনীশালত আছে দাদা আছে বৌ আছে আৰু এয়া চাওক এয়া চাওক মাকৈ মেইন আজি মাকৈ মেইন এইবাৰে কেঁচা মটৰ আছে কেঁচা মটৰ এইটো একচুৱেলি চাটনিত যাব আৰু কেঁচা মটৰ যাব মাছত আৰু অলপমান মাটানত যাব নেকি এইটো দাদা মাটানত যাব নেকি মাটানত নাযায় একচুৱেলি এইটো মাছৰ আঞ্জা দিব পাহৰি গৈছে বুলি কৈছে আৰু এইভাগে টমাটো আছে মানে আমি অসমীয়াত ক'ব গ'লে বিলাহী একচুৱেলি বিলাহীটো ঘৰৰ হয় আমাৰ পিছফালে খেতি আছে যিহেতু চাওক এই আমাৰ বেকগ্ৰাউণ্ডত পুৰা ফুল সৃষ্টি কৰিছে এইবিলাক খেতিয়ে হয় এই পদিনা এইটো পদিনা মানে বিলাহীও ঘৰত আছে আৰু এইবিলাকতো দেখাইছোৱে আপোনালোকক আৰু এই সন্মুখত চাব পাৰে আমাৰ বেঙেনা লাগি আছে এইবিলাক চাওক বেঙেনা লাগি আছে এই দেখিছেনে কলিবিলাক বেঙেনা লাগি আছে আৰু আমাৰ জলকীয়া লাগি আছে এই চাওক জলকীয়া আমাৰ খেতিত বহুখিনি বস্তু আছে সেইকাৰণে কৈছিলোঁ এই কৈছিলোঁ এই চাওক এইবিলাক চাওক পদা মানে এটা বেলেগ ধুনীয়া লোক আৰু গুৱাহাটীৰ ভিতৰত থাকি কিনে এইটো লোক পোৱাটো টান আৰু মাকৈ নেমু মাৰিছো নিমখ এনেকৈ লগাই লয় ইভাগে দাদাই মাটন বনাই আছে মাটন হাই কৈ দিয়ক হাই ৰ'ব খানাৰ ভিডিঅ'টো একো নাই ৰ'ব এতিয়া মই দাদাৰ কাষত আহিছোঁ দাদাৰ লগত কথা পাতিম দাদাই ইমান ধুনীয়া কিহৰ কাৰণে গান গায় কেইটাৰ পৰা গান গায় গোটেইখিনি কথা দেখাৰ কাৰণে চেষ্টা কৰিম কাৰণ দাদাৰ কাষত আহিছোঁ এইবাৰ মই দাদাৰ কাষতে আহিছোঁ দাদা পোনপ্ৰথমে নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ দাদা মই আপোনাক লক্ষ্য কৰিছোঁ যিহেতু জেউতি নগৰৰ মেইন ৰোডত আপুনি এই যি লইজা.com সন্মুখত ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰি আছে আৰু প্ৰত্যেকটো সমাজৰ মানুহক দেখুৱাই আছে আৰু ময়ো আপোনাৰ গানত মুগ্ধ হৈ কিনে আপোনাৰ ওচৰত আহিছোঁ আৰু আপুনি কি ক'ব কিহৰ কাৰণে এনেকুৱা ৰাস্তাত ফুটপাথত ইমান দৰ্শকৰ মাজত ইমান আপোনাৰ গান কিয় ভাল পায় আৰু কিহৰ কাৰণে আপুনি কৰিছে হয় নমস্কাৰ মোৰ ৰাম সিং মুছাহাৰী মোৰ নাম আপোনাৰ নামটো ৰাম সিং মুছাহাৰী মই তাৰমানে এতিয়া নৱবৰ্ষৰ সকলোকে মই সন্মান অলপ যাচিলোঁ নৱবৰ্ষৰ যিহেতু নতুন বছৰ আহিছে মই গীত প্ৰসংগ কৰিছে মানে মই প্ৰমোদ হওক সকলোৱে মোক চিনাকি পৰিচিত হওক সেইকাৰণে মই আজি নতুন বছৰত মানে সকলোকে মানে গীত পৰিৱেশন কৰিছোঁ মানে ধন্যবাদ দাদা আৰু আপুনি এইটো কাম কেতিয়াৰ পৰা কৰি আছে মই সৰু কালত যেতিয়া স্কুল লাইফ আছিলোঁ তেতিয়া ক্লাছিকেল বেছিক মই কমপ্লিট কৰিছোঁ স্কুল লাইফত হয় তাৰপিছত মই চাকৰি লাইফত বিভিন্ন সমস্যাৰ মাজত মানে কামটো অকণমান ৰৈ গ'ল মোৰ অকণমান পেণ্ডিং থাকিলে কিন্তু এতিয়া মই আৰম্ভ কৰিছোঁ মই জানিব পৰা মতে আপুনি ছাৰ্ভিচমেন হৈ আছে হয় বৰ্তমানো ছাৰ্ভিচ কৰি আছোঁ মই তথাপিও আপুনি গানত বহুত বেছি আগ্ৰহ আৰু আপুনি এনে এলবাম কিবা বনাইছে নেকি মই অহাকালি মই কভাৰ চং এটা কৰিছোঁ পুৰণা গীত
হিন্দী গান দুনিয়া মে কিতনা গম, এইটো কভাৰ চং। অৰিজিনেল চং মহম্মদ আজিজ ভিডিঅ' যি আছে অপুৰ বৰাই আপোনাক সহযোগ কৰিছে। সহযোগ কৰিছে। হয়। বহুত বেছি ভাল লাগিলে, ধন্যবাদ। আপুনি আগুৱাই যাওক, আমি আশা কৰিছোঁ নতুন বছৰত বহুত বেছি ভাল কাম কৰক। আৰু আপোনাৰ কিবা ইউটিউব চেনেল আছে নেকি? ইউটিউব চেনেল আছে মোৰ, ৰাম সিং মুছাহাৰী মাৰিলে হ'ল। ৰাম সিং মুছাহাৰী। আৰু আমাৰ দৰ্শকে যদি দাদাৰ চেনেলটো চাব বিচাৰে, ভিজিট কৰিব বিচাৰে, তেতিয়া ৰাম সিং মুছাহাৰী মাৰিলে পাই যাব ইউটিউবত। হয় দাদা, আপুনি যি ক'লে একদম সৰু কালৰ পৰাই যদি এইটো কাম কৰিছিল, আপুনি এইটো কামত মানে ইমান আগ্ৰহ কিহৰ কাৰণে? আগ্ৰহ মানে মই ধৰক আমাৰ ফেমিলি বেকগ্ৰাউণ্ডতো কিছুমান আমাৰ আছে, মেম্বাৰ আছে তেনেকুৱা মানে ভাল। হয় দাদা, মই এটা কথা ক'ব খুজোঁ মাজতে, আপুনি হিন্দী গানৰ বাহিৰে অসমীয়া গান আপুনি কোনটো ছিংগাৰৰ গান বহুত বেছি ভাল পায়? মই সকলোকে পাই বেছি ফেভাৰিট মই জুবিন দাদাক মই বৰ জুবিন দাক ভাল পায়। জুবিন দাক এই চেগতে কিন্তু জুবিন দা গানটো আমি পাব লাগিব ইয়াৰ পিছত, দাদাৰ পিছত। ঠিক আছে, মই চেষ্টা কৰিম। জুবিন দাৰ নিচিনাটো নোৱাৰোঁ মই, তথাপি মই জুবিন দাদাৰ নিচিনাকৈ গাবৰ কাৰণে চেষ্টা কৰিম বাৰু। জুবিন দাটো মহান ছিংগাৰ, আমাৰ বহুত ভগৱান হয়। ভগৱান হয়। হয় হয়। ধন্যবাদ দাদা। মই এটা কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে দাদাৰ মানে ভইচৰ দাদাৰ কণ্ঠত গান শুনিব বিচাৰে, তেতিয়াহ'লে মই নতুনকৈ এটা দাদাৰ লগত স্পেচিয়েল কৰি ব্লগ এটা বনাব চেষ্টা কৰিম। যদি লাগে নে নালাগে কমেণ্ট কৰি নিশ্চয় জনাব দাদা। যদি মোক দৰ্শকে কমেণ্ট কৰি জনায় আপোনাৰ লগত এটা ভিডিঅ' লাগে বুলি, তেতিয়াহ'লে দাদা এটা ভিডিঅ' মোক ইণ্টাৰভিউ এটা দিব লাগিব। হ'ব, ঠিক আছে, অ'কে বাৰু, দিম নিশ্চয় দিম বাৰু। ধন্যবাদ দাদা। আৰু মই আপোনাৰ গান শুনি যাম, আৰু মই আপোনাৰ লগত আছোঁ। ধন্যবাদ। যিহেতু খানাটোৱে মেইন, আৰু আমি সন্মুখত খানা লৈছোঁ, এয়া চাওক। আৰু আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। আৰু এতিয়া আমাৰ খানাই মেইন, এইবিলাক আইটেম আছে আৰু খানাবিলাক চলি আছে, এয়া চাওক। আৰু ইয়াৰ পিছতে আমি ভিডিঅ'টো সমাপ্ত কৰিম, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত যোগাযোগ হ'ম। ধন্যবাদ।